গাইস আজিৰ ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভ্লগটো বহুত স্পেশাল হ'বলৈ গৈ আছে যেহেতু আজিৰ ভ্লগটোত আপোনালোকক দেখাবলৈ ওলাইছো এটা পাৱাৰ বেংক আমি ধৰক ক'ৰবাত ফুৰিব গৈছো বা ক'ৰবাত থাকিব গৈছো তেনেকুৱা অৱস্থাত আমাৰ মোবাইলটো চাৰ্জ দিবৰ কাৰণে অকল পাৱাৰ বেংকটোৰে প্ৰয়োজন হয় তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ পাৱাৰ বেংকটো হৈছে এইটো প্ৰটনিক্স পাৱাৰ বেংক আৰু এইটো আপোনাৰ ওয়্যাৰলেছ চাৰ্জাৰ সাপোৰ্ট কৰে যেহেতু মোৰ নতুন ফোনটো ওয়্যাৰলেছ চাৰ্জাৰ সাপোৰ্ট কৰে গতিকে এনেকুৱা এটাই লৈ ললো পাৱাৰ বেংকটোৰ লগত লৈছিলো এডাল কেবল সেডালো আপোনালোকক দেখাই আছো এইটো হৈছে ম্যাগনেট কিট আহিছে লগত তাৰপিছত পাৱাৰ বেংকটো হৈছে এইটো প্ৰটনিক্স পাৱাৰ বেংক এইটো ওয়্যাৰলেছ চাৰ্জাৰ সাপোৰ্ট কৰে এনেকৈ এখন ডাইৰেক্ট এইটো হৈছে ম্যাগনেট কিট আৰু লগত আহিছে এখন মেনুৱেল আৰু এডাল কেবল আৰু এতিয়া আপোনালোকক মই পাৱাৰ বেংকটো দি মোৰ ফোনটো কেনেকৈ চাৰ্জ কৰিব পাৰি ওয়্যাৰলেছ চাৰ্জাৰ হিচাপে সেইটো আপোনালোকক দেখাই আছো এয়া চাওক চাৰ্জ হৈ আছে এতিয়া এনেকৈ লগাই দিয়াৰ পাছত এনেকৈ চাৰ্জ হৈ আছে ধুনীয়া আইফোনতো সাপোৰ্ট কৰে এণ্ড্ৰইডতো সাপোৰ্ট কৰে আইফোনতো ব্যৱহাৰ কৰিব পাৰিব আৰু এণ্ড্ৰইডতো ঠিক এনেদৰে ব্যৱহাৰ কৰিব পাৰিব এইটো এনেকৈ চাৰ্জ হৈ আছে আৰু এতিয়া আপোনালোকক দেখাই আছো কেবলডাল যিডাল কেবল আনিছিলোঁ এডাল লৈছে 200 টকা এডাল ভাল কেবল 80 ওয়াটলৈকে সাপোৰ্ট কৰা কেবল এডাল প্ৰটনিক্সৰে হয় এডাল কেবল প্ৰটনিক্সৰ কেবল হয় বহুত ভাল আৰু পাৱাৰ বেংকটোত লিখা আছে 3999 টকা কিন্তু পৰিছে 1400 টকা আৰু যিডাল কেবল লগত লৈছিলোঁ এডালত লৈছে 200 টকা টোটেল হৈ গৈছে 1600 টকা পাৱাৰ বেংকটো কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্ট কৰি জনাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই